নমস্কাৰ বন্ধু বান্ধৱী, আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিলোঁ। যিহেতু আমি গাঁৱলীয়া মানুহ গাঁৱলীয়া মানুহৰ ৰাতিপুৱা মাছ বেপাৰীবিলাক আহে। দেউতাই মাছ দুটা ৰাখিলে, ধুনীয়াকৈ মায়ে বাচি আছে দেখিছেনে। মাছখিনি ধুনীয়াকৈ বাচি কাটি কুটি দিলে, ইমান ধুনীয়াকৈ পিচকেইটা কৰি দিছে দেখিছেনে। আৰু মাছৰ পেটুখিনি এক চাইড কৰি থৈ দিলে। দুইটা বনাব লাগিব। এতিয়া গছৰ পৰা হাচেং টেঙা ছিগি লৈছোঁ, কি ধুনীয়াকৈ লাগি আছে দেখিছেনে গছত। ঘৰৰে হাচেং টেঙা যিহেতু খাই বহুত ভাল লাগিব, ধুনীয়াকৈ মই ছিগি ল'লোঁ। ছিগি পেলাই এতিয়া মই এইখিনি এতিয়া কেনেকৈ বনাওঁ আপোনালোকে চাবচোন। হাচেং টেঙাখিনি দেখিছেনে, ইমান ধুনীয়া ফ্ৰেছ, যিহেতু গছৰ পৰা ছিগি আনিছোঁ কাটা মাছখিনি ধুনীয়াকৈ নিমখ হালধি সানি ল'লোঁ। নিমখ হালধি সানি পেলাই মই এতিয়া কেৰাহীত তেল পাতি দিছোঁ দেখিছেনে। তেলখিনি মই গৰম হ'বলৈ দিম। তেলখিনি এতিয়া দি পেলাই মই তেলখিনি গৰম হ'বলৈ দি তাতে মাছ ফ্ৰাই কৰিম। তেলখিনি এতিয়া গৰম হৈছে দেখিছেনে। মাছ কেইপিচ দি পেলাই মই এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। যিহেতু মাছ কেইপিচ ডাঙৰকৈ কাটি দিছে মায়ে। মাছখিনি এতিয়া মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই হৈছেহিয়ে আৰু দেখিছেনে। ফ্ৰাই কৰা মাছখিনি মই চাইড কৰি থৈ দিলোঁ। চাইড কৰি থৈ পেলাই পিঁয়াজ, কেঁচা জলকীয়া সেয়া ধুনীয়াকৈ খিচখিচকৈ কুটি ল'লোঁ। আকৌ হাচেং টেঙা আৰু আলুখিনি সেয়াও ধুনীয়াকৈ কুটি বাছি ল'লোঁ। এতিয়া মই মাছ ভজা তেলখিনিৰে ধুনীয়াকৈ এইখিনি বনাম। মিঠি গুটি কেইটামান দি দিছোঁ। এতিয়া তেলখিনি গৰম হোৱা দেখি মিঠি গুটিকেইটা দিয়াৰ পিছত পিঁয়াজ অলপমান আৰু কেঁচা জলকীয়া কেইটামান দি দিম। পিঁয়াজ আৰু কেঁচা জলকীয়া দি পেলাই ধুনীয়াকৈ এতিয়া ভাজি থাকিম। মই গল্ডেন কালাৰ হোৱালৈকে ভাজি থাকিম। যিহেতু ইয়াত মাছ ভজা গৈছিলে, সেইটো কাৰণে তেলখিনি অকণমান ক'লা হৈ আছে, বাকী একো নাই। তাৰপিছত মই আলুখিনি দি দিম। আলুখিনি আগতীয়াকৈ দি পেলাই ভাজি থাকিম। যিহেতু হাচেং টেঙাখিনি দি দিলে লগতে তেলত দি দিলে নাইকিয়া হৈ যায়গৈ, সেইটো কাৰণে লগতে দিয়া নাই। আলুখিনি দি পেলাই ভাজি পেলাই আলুখিনি ভাজা হোৱাৰ পিছত হাচেং টেঙাখিনি দি দিছোঁ। দি দিয়াৰ পিছত সেইখিনি অকণমান টাইম ভাজি থাকিম। ভাজি থাকোঁতে দেখিছেনে, লগতে দিয়াৰ লগালগ নাইকিয়াই হৈ গ'লগৈ। এইখিনি এতিয়া অলপ টাইম ভাজি পেলাই সিফালে মই গাখীৰো গৰম কৰি আছোঁ। গাখীৰখিনি গৰম কৰি হৈ পেলাই সেইখিনিও চাইড কৰি থৈ দিম। এইখিনিও ধুনীয়াকৈ ভাজি ল'ম। এতিয়া এইখিনি ভাজা হৈছে আৰু ভাজা হোৱাৰ লগালগ মই ইয়াতে পানী ঢালি দিম। এতিয়া মই এটা কাম ভুল কৰিলোঁ, ইয়াতে নিমখ হালধি দিব লাগিছিলে, মই পাহৰি থাকিলোঁ। তেলখিনি ৰংচোৱা হৈ আছিলে, মই নিমখ হালধি দিলোঁ বুলি ভাবিছিলোঁ, কিন্তু একো নাই। উতলা লগালগ মই নিমখ দি দিলোঁ আৰু হালধিটো ইয়াতে দি দিম। এতিয়া আপোনালোকে ভাজি থাকোঁতেই দি দিব, মই পাহৰি থাকিলোঁ। তাৰপিছত নিমখ হালধি দি দিয়াৰ পিছত এইখিনি ধুনীয়াকৈ উতলিবলৈ দিম। ভালকৈ উতলিলে ইয়াতে মই মাছ কেইপিচো দি দিম। ভালকৈ উতলিছে, এতিয়া মাছ কেইপিচ মই ধুনীয়াকৈ দি দিম। মাছ কেইপিচ দি পেলাই মই ঢাকনি মাৰি মাৰি ধুনীয়াকৈ উতলাই থাকিম। তৰকাৰীখন এতিয়া হৈ যাব বাৰু। মই আৰু এটা কাম আছে, চাওকচোন কি বনাব ওলাইছোঁ। এতিয়া আকৌ কেৰাহী পাতি দিছোঁ। যিখিনি যে মাছৰ তিতা আছিলে সেইখিনি বনাব লাগিব পেটুখিনি। তাৰপিছত ইয়াতে মই তেল ঢালি দিলোঁ। তেল ঢালি পেলাই এতিয়া তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি গৰম হোৱাৰ লগালগ পিঁয়াজ, জলকীয়া যোনখিনি এক্সট্ৰাকৈ কাটি পেলাই থৈ দিছিলোঁ, সেয়া অলপমান মই থৈ দিছিলোঁ, সেইখিনিও মই ইয়াতে ধুনীয়াকৈ দি দিম। ইয়াত দেখিছেনে, পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি মই ইয়াতে দি পেলাই ভাজি থাকিম। এতিয়া পিঁয়াজ জলকীয়াখিনি এতিয়া ভাজি থাকিম। পিঁয়াজখিনি অকণমান ভালকৈ ভাজি ল'ব লাগিব, গল্ডেন কালাৰ হ'ব লাগিব। দেখিছেনে, মই পিঁয়াজখিনি আৰু জলকীয়াখিনি ধুনীয়াকৈ ভাজি আছোঁ। পিঁয়াজখিনি একে ৰঙচুৱা কৰি ল'ব লাগিব, আধা কেঁচা হৈ থাকিলে খাই ভাল নালাগিব। ইয়াত দেখিছেনে, পিঁয়াজখিনি ধুনীয়াকৈ ভাজি হৈ গ'লগৈ। তাৰপিছত আকৌ মাছৰ পেটুখিনি ইয়াত দি দিছোঁ। মাছৰ পেটুখিনি দি পেলাই এতিয়া ধুনীয়াকৈ ভাজি থাকিম। মাছৰ পেটুখিনি দিয়াৰ পিছত মাছৰ পেটুখিনি আধা ভাজা হোৱাৰ লগালগ ইয়াতে কি দিম জানেনে, নিমখ হালধিটো দিমেই, নিমখ হালধি দিছোঁৱে। ইয়াত আকৌ ভাত দিম, গম পাইছেনে। ভাত বনাই হৈ থকা ভাত, ধুনীয়াকৈ গৰম ভাত কেইটামান ইয়াত পাতি পেলাই ধুনীয়াকৈ ভাজিম। এতিয়া মই নিমখ অলপমান দিলোঁ, নিমখখিনি দি পেলাই ভাজি আছোঁ। ইয়াতে আকৌ হালধি অলপমানো দি দিম। হালধি দিছোঁ, দেখিছেনে, কালাৰৰ কাৰণে হালধি দি দিছোঁ। হালধি দি পেলাই ভাজি আছোঁ। ইয়াতে এতিয়া মই ভাত কেইটামান দি দিম। ইয়াত ভাত কেইটামান লৈছোঁ। ভাত কেইটামান লৈ পেলাই এতিয়া তাতে দি দিম। দি পেলাই ভাজি থাকিম। এতিয়া ভাত দিয়াৰ পিছত অলপ টাইম, বেছি টাইমলৈকে ভাজিব লাগে। ভাতটো ফটফটকৈ ফুটে, চিটিকি চিটিকি পৰে, তেতিয়ালৈকে ভাজি থাকিব লাগিব। এনেকৈ খাই খুব ভাল লাগে। কিছুমানে বেঙেনা দিও বনায়, বেঙেনা দি খায়ো ভাল লাগে। এনেকৈও ভাল লাগে বাৰু, এনেকৈও বনাই খাবচোন কেতিয়াবা আপোনালোকে। ভাতকেইটা কিন্তু ভাজিবলৈ অকণমান টাইম লাগিব। ভাতকেইটা ফটফটকৈ ফুটিব লাগিব। এতিয়া মই সেইখিনি ভাত বনাই হৈ গ'লগৈ। বনাই হোৱাৰ পিছত মই ভাত বাঢ়ি দিছোঁ। ভাতে আকৌ ভাতৰে মাছৰ পেটু ভজা আৰু সেই মাছৰ জোলখিনি দি পেলাই ধুনীয়াকৈ ভাতৰ কাঁহীখন সজাই দিছোঁ।